Hello everyone, এইটো ভিডিঅ'ত আমি ডাইমেনশ্যনখিনি ডিছকাছ কৰিম। আগৰ ভিডিঅ'টোত আমি ইতিমধ্যে SI ইউনিট লগতে CGS আৰু FPS চিষ্টেমৰ যিখিনি ইউনিট আছিল গোটেইখিনি ডিছকাছ কৰিছোঁ। লগতে আৰু বহুতবিলাক কোৱান্টিটি আমি ডিছকাছ কৰিছোঁ, য'ত আমি ইউনিটবিলাক বহুতখিনি ডিটেইলছত মানে চাইছোঁ যে কেনেকৈ আমি ইউনিটবিলাক ওলাব পাৰোঁ, একচুৱেলি তাত ফাণ্ডামেণ্টেল ইউনিট কি সোমাই আছে গোটেইখিনি আমি চাইছিলোঁ। আজি আমি ডাইমেনশ্যনখিনি চাম। ডাইমেনশ্যনখিনি অলমষ্ট একে হয়, বস্তু প্ৰচেছটো একে হয়। আমি লাষ্ট ক্লাছত যিখিনি কাম কৰিছোঁ সেইখিনি আকৌ ইয়াতে কৰিব লাগিব। সেইকাৰণে আমি লাষ্ট ক্লাছত বহুত ডিটেইলছত বস্তুখিনি শিকি লৈছোঁ, চ' ডেট আমি যাতে আজি বস্তুখিনি আমি বহুত সহজ হিচাপত পাওঁ। ঠিক আছে, তোমালোকে স্ক্ৰীণত চাবা। আজি আমি পঢ়িম ডাইমেনশ্যন। আজি আমি পঢ়িম ডাইমেনশ্যন ন? অ'কে, ডাইমেনশ্যন পঢ়িম। ঠিক আছে, এতিয়া ডাইমেনশ্যনৰ কাৰণে চাবা আমি কি কৰিম। আমি ইতিমধ্যে SI চিষ্টেমত যদি অকল চাওঁ তেতিয়াহ'লে লেন্থৰ কাৰণে আমি SI ইউনিট কি পাইছিলোঁ? লেন্থ মিটাৰ পাইছিলোঁ, মনত আছে? তাৰপিছত মাছ আছিল, মাছৰ কাৰণে আমাৰ ফাণ্ডামেণ্টেল SI ইউনিট আছিল কেজি। তাৰপিছত টাইম আছিল, টাইমৰ কাৰণে ফাণ্ডামেণ্টেল SI ইউনিট কি আছিল? ছেকেণ্ড। ঠিক আছে, মনত আছে চাগে? তাৰপিছত ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে কি আছিল? ইলেক্ট্ৰিক কাৰেণ্ট। ফাণ্ডামেণ্টেল SI ইউনিট আছিল ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে এম্পিয়াৰ, হয়নে? পালা বুজি? এইকেইটা আছিল। এতিয়া ডাইমেনশ্যনত কি কৰে বেচিকেলি, ডাইমেনশ্যন লিখিব লাগিলে এই মাছৰ জেগাত আমি যিটো মিটাৰ লিখিছোঁ লেন্থৰ কাৰণে মিটাৰ, তাৰ জেগাত আমি L লিখিম। বুজি পাইছা? ডাইমেনশ্যন যদি লিখিব দিয়ে আমাক লেন্থত, তেতিয়াহ'লে L লিখিম আৰু উইথিন ব্ৰেকেট উইথ কেপিটেল লেটাৰ আমি লিখিম। ঠিক আছে, কেপিটেল লেটাৰত আমি ব্ৰেকেটৰ ভিতৰত লিখিম বস্তুটো। তাত মাছৰ কাৰণে ডাইমেনশ্যন আহিব কেপিটেল লেটাৰ M, টাইমৰ কাৰণে ডাইমেনশ্যন আহিব কেপিটেল লেটাৰ T, মনত ৰাখিবা। আৰু কাৰেণ্টৰ কাৰণে ডাইমেনশ্যন আহিব কেপিটেল লেটাৰ A ব্ৰেকেটৰ ভিতৰত। পালা বুজি? চ' এইকেইটা বস্তু এইকেইটা চিম্বল আমি ৰিপ্লেচ কৰি দিওঁ। আগতে যিখিনি আমি SI ইউনিট ব্যৱহাৰ কৰিছোঁ, যিখিনি পাইছোঁ তাত জাষ্ট ৰিপ্লেচ কৰি দিম। বাকী এনচাৰটো তাত যিটো শ্বেপ একে থাকিব, অলমষ্ট বস্তুখিনি একে থাকিব, জাষ্ট আমি এতিয়া ৰিপ্লেচ কৰি দিম। আমি তাত আগৰ জেগাত আগত যদি মিটাৰ আছিলে এবাৰ L বহাই দিম, আগত যদি কেজি আছিলে আমি এইবাৰ M বহাই দিম, আগতে যদি ছেকেণ্ড আছিলে তেতিয়া আমি টাইম বহাই দিম, T বহাই দিম। বুজি পাইছা? চ' এইখিনি বস্তু আকৌ কৰিম। এতিয়া চাবা কেনেকৈ কৰে বস্তুখিনি, আমি এটা এটাকৈ এক্সাম্পল ধৰাত আমি চাবলৈ চেষ্টা কৰিম। হা, চাবা। আমি নাম্বাৰ 1 ল'ম। ফাৰ্ষ্ট আমি ভেল'চিটিৰ পৰা আৰম্ভ কৰিছিলোঁ, লাষ্ট ক্লাছত মনত আছে চাগে? ভেল'চিটি মানে ফৰ্মুলাটো আছিল ডিষ্টেঞ্চ বাই টাইম বা ডিছপ্লেচমেণ্ট বাই টাইম। মই ডিষ্টেঞ্চ বুলিয়ে লিখিছোঁ, দূৰত্ব বাই সময় বা সৰণ বাই সময় হয় একচুৱেলি। গতিকে একচুৱেলি ডিষ্টেঞ্চ নহয়, ডিছপ্লেচমেণ্ট হয় বাৰু। যি নহওক, ডিষ্টেঞ্চটো কি হয়? এটা লেন্থ হয়, এটা দৈৰ্ঘ্য হয়, হয়নে নাই? তাৰ কাৰণে মিটাৰ আহে, হয়নে? ডিষ্টেঞ্চৰ কাৰণে আমি এইবাৰ ডাইমেনশ্যন লিখিলে কি লিখিম? L লিখিম। পালা বুজি? L। টাইমৰ কাৰণে ডাইমেনশ্যন T আহে, অলপ আগতে আমি লিখি থৈ দিছোঁ। পালা বুজি? গতিকে ইয়াৰ পৰা আমি কি লিখিম? এই টিটো ওপৰত যদি যায়, ওপৰত যোৱাৰ লগে লগে এই টিটো এবাৰ -1 হৈ পেলাই যাব। এইখিনি বস্তুটো আমি লাষ্ট ক্লাছত শিকিয়ে লৈছোঁ। কেনেকৈ যায় আৰু এবাৰ দেখাই দিছোঁ। কি আছে? L/T আছে ন? এতিয়া একো নাই মানে 1 আছে দুটাতে পাৱাৰ। এতিয়া তলৰ বস্তু এটা ওপৰত যদি যায়, তাৰ পাৱাৰত এটা মাইনাছ আহি যায়। পালা বুজি? আৰু Lৰ ওপৰত 1 আছে অনলি, অকল 1 থাকিলে আমি নিলিখোঁ, সেইকাৰণে L/T -1 হ'ব। ব্ৰেকেট দিব লাগে কাৰণে আমি ব্ৰেকেটটো দিব লাগিব এনেকৈ। বুজিব পাৰিছা? চ' অভাৰঅল এনচাৰটো আমাৰ এইটো। পালা বুজি? আশা কৰোঁ বুজিব পাৰিছা। এইখিনি মুচি দিছোঁ। অ'কে, চ' আমি নেক্সট যাম এইবাৰ এক্সিলাৰেশ্যন, যাক ত্বৰণ বুলি কোৱা হয়। এক্সিলাৰেশ্যন, হা, যাক ত্বৰণ বুলি কোৱা হয়। এ মানে কি আছিল? চেঞ্জ ইন ভেল'চিটি, বেগৰ পৰিৱৰ্তন, চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই টাইম, হয়নে? এতিয়া ভেল'চিটিৰ কাৰণে ডাইমেনশ্যন ইতিমধ্যে আমি পাই থৈ দিছোঁ। এইটো L/T⁻⁻1, এইটো ইতিমধ্যে আমি পাই থৈ দিছোঁ। গতিকে ইয়াতে বহাই দিম L/T⁻⁻1, হয়নে নাই? তলত আকৌ সময় আছে, টাইম বুলি আছে, টাইমৰ কাৰণে এগেইন T⁻⁻ আহিব, T আহিব অনলি, হয়নে? এতিয়া তলৰ টিটো ওপৰত লৈ গ'লে কি হ'ব? ওপৰত ইতিমধ্যে এটা -1 আছেই, এতিয়া তলৰ টিটো ওপৰত গ'লে আকৌ T-1 এটা আহি যাব, আহিবনে নাই? দুটা T- লগ লাগি কি হ'ব? L/T⁻², হ'ব। বুজি পাইছা? চ' এইটো হ'ব তোমাৰ এক্সিলাৰেশ্যনৰ কাৰণে ডাইমেনশ্যন। আশা কৰোঁ বুজিব পাৰিছা এইখিনি বস্তু। তাৰপিছত আমি নাম্বাৰ 3 চাম, এৰিয়া মানে অসমীয়াত কালি। এৰিয়াৰ কাৰণে ফৰ্মুলা কি আছিল? লেন্থ স্কুৱেৰ, হয়নে? লেন্থ
বা লেন্থ ইনটু ব্ৰেথ এনেকুৱা আছিল নহয়, লেন্থ স্কুৱেৰ যিকোনো এটা ফৰ্মুলা লগালে হ'ল। মই স্কুৱেৰ নাইবা বৰ্গৰ কাৰণে ফৰ্মুলাটো লগাইছোঁ লেন্থ স্কুৱেৰ, এল স্কুৱেৰ বুলি লিখে। লেন্থৰ কাৰণে একো ডাইমেনশ্যন এলে আহিব, মানে এল স্কুৱেৰ আহিব, স্কুৱেৰটো ভিতৰত দিলে হৈ গ'ল। বুজি পাইছা? এইটো হ'ব এৰিয়াৰ কাৰণে ডাইমেনশ্যন। তাৰপিছত নাম্বাৰ 3 হ'ব ভলিউম, নাম্বাৰ 4 ভলিউম। ভলিউমৰ কাৰণে এটা ফৰ্মুলা লগোৱা। ভলিউমৰ আমি ঘনক নাইবা কিউবৰ কাৰণে যদি লগাওঁ সেইটো হ'ল লেন্থ কিউব। লেন্থৰ কাৰণে এগেইন এল আহিব, কিউব আছে কাৰণে কিউবটো ভিতৰত ভৰাই দিয়া। আশা কৰোঁ বুজিব পাৰিছা এইখিনি বস্তু। অলপ স্পীডত যাই আছোঁ, চাবা। নেক্সট আমি পঢ়িম মোমেণ্টাম। মোমেণ্টাম মানে অসমীয়াত ভৰবেগ। মোমেণ্টামক স্মল লেটাৰ পিৰে লিখা হয়। পি ইকুৱেল টু এম ইনটু ভি। এম মানে মাছ, ভি মানে ভেলচিটি। এম মানে ভৰ, ভি মানে বেগ। হা, মোমেণ্টাম মানে ভৰবেগ। অ'কে, ইয়াতে এম মানে কি আহে? এম মানে হৈছে মাছ, মাছ মানে মাছৰ কাৰণে কি আহে? এম আহে, ডাইমেনশ্যন লিখি থৈ দিছোঁ। মাছ নাইবা ভৰৰ কাৰণে ডাইমেনশ্যন এইটো আহে, এইটো মাছ নাইবা ভৰ। হা, তাৰ কাৰণে এম আহে ডাইমেনশ্যন এইটো, পাইছা? তাৰপিছত ভিৰ কাৰণে ডাইমেনশ্যন এল টি টু দি পাৱাৰ -1 ইতিমধ্যে আমি ওলাই থৈ দিছোঁ। গতিকে ইয়াত যে আমি ভি পাইছোঁ, এইটো ভি, আমি যে ভিটো যে পালোঁ, এইটো ভি, তাৰ কাৰণে আমি কি বহাম ইয়াতে? এল টি টু দি পাৱাৰ -1 বহাম। পালা বুজি? গতিকে গোটেইকেইটা একেলগে লগ লগাই দিম, এম এল টি টু দি পাৱাৰ -1 হ'ব। পালা বুজি? এইটো হ'ব মোমেণ্টামৰ কাৰণে। আশা কৰোঁ বুজিব পাৰিছা। অ'কে, তাৰপিছত আমি নেক্সট কৰিম ফ'ৰ্চৰ কাৰণে কৰিম। ফ'ৰ্চ মানে হৈছে বল। বলৰ কাৰণে নিউটনৰ ইতিমধ্যে ছেকেণ্ড যিটো ল আছে, নিউটন ছেকেণ্ড ল অফ মোশ্যন বা নিউটনৰ দ্বিতীয় গতি বিষয়ক সূত্ৰ, সেইটো আছে নহয়। সেইটোৰ পৰা আমি এফ ইকুৱেল টু এম এ ইতিমধ্যে পাই থৈ দিছোঁ, হয়নে? এম মানে হৈছে মাছ, মাছৰ কাৰণে আকৌ এম এ আহিব। এ মানে হৈছে ত্বৰণ নাইবা এক্সিলাৰেশ্যন, ইতিমধ্যে আমি উলিয়াই থৈ দিছোঁ। কি আছিল এইটো? এইটো আমি উলিয়াই থৈ দিছোঁ। এইটো এল টি টু দি পাৱাৰ -2 হ'ব। এল টি টু দি পাৱাৰ -2, বুজি পাইছা? গতিকে এইখিনি যদি আমি একেলগে কৰোঁ তেতিয়া এম এল টি টু দি পাৱাৰ -2, বুজি পাইছা? এইটো হ'ব ফ'ৰ্চৰ কাৰণে ডাইমেনশ্যন ডাইৰেক্টলি। আশা কৰোঁ বুজিব পাৰিছা বস্তুখিনি। তাৰপিছত নেক্সট চাবা, নেক্সট আমি কৰিম ৱৰ্ক মানে অসমীয়াত কাৰ্য। ফৰ্মুলাটো আছিল ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ, বল পূৰণ দূৰত্ব। ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ, হয়নে? ফ'ৰ্চৰ কাৰণে যদি ডাইৰেক্ট মনত নাথাকে, এফ ইকুৱেল টু এম এ বুলি লিখিবা, নিউটন ছেকেণ্ড ল, ডিটো ডি বুলিয়ে ৰাখা। এমৰ কাৰণে এম মানে হৈছে মাছ, মাছৰ কাৰণে ডাইমেনশ্যন এম আহিব। এ মানে হৈছে ত্বৰণ, ত্বৰণৰ কাৰণে এল টি টু দি পাৱাৰ -2 আহিব। আৰু ডি মানে হৈছে দূৰত্বৰ কাৰণে এগেইন এল আহিব। আশা কৰোঁ বুজিব পাৰিছা। ইয়াতে এতিয়া চোৱা এল দুটা আছে, গতিকে এম এল স্কুৱেৰ আহিব, টি টু দি পাৱাৰ -2 আহিব। বুজি পাইছা? আশা কৰোঁ বুজিব পাৰিছা এইখিনি বস্তু এতিয়ালৈকে। ঠিক আছে, অ'কে। তাৰপিছত নেক্সট কৰিম আমি কাইনেটিক এনাৰ্জি। কাইনেটিক এনাৰ্জিক অসমীয়াত গতি শক্তি বুলি কোৱা হয়। কাইনেটিক এনাৰ্জি ফৰ্মুলাটো কি আছিল? হাফ এম ভি স্কুৱেৰ। হাফ এটা সংখ্যা হয়, সংখ্যাৰ কাৰণে কোনো ডাইমেনশ্যন নাথাকে, ডাইমেনশ্যন তাত নাহিব। গতিকে আমি কি লিখিম? এমৰ কাৰণে আহিব, এমৰ কাৰণে এম এ আহে। এম মানে হৈছে ভৰ নাইবা মাছ, আৰু ভি মানে হৈছে ভেলচিটি। ভেলচিটিৰ কাৰণে আমি ইতিমধ্যে ওলাই থৈ দিছোঁ। এইটো হ'ব স্কুৱেৰ আছে, ওপৰত স্কুৱেৰটো দি দিয়া, বুজি পাইছা? গতিকে এতিয়া স্কুৱেৰটো ভগাই দিয়া দুটাতে, এলৰ ওপৰত স্কুৱেৰ আহিব, টি টু দি পাৱাৰ -1 আছিল, স্কুৱেৰ কৰিলে -2 হৈ যাব। গতিকে এইটো হ'ব অভাৰঅল ডাইমেনশ্যন অফ কাইনেটিক এনাৰ্জি। গতিকে কাইনেটিক এনাৰ্জিৰ এইটো ডাইমেনশ্যন হ'ব, যাক অসমীয়াত গতি শক্তি বুলি কোৱা হয়। তাৰপিছত 9 নম্বৰ হ'ব তোমাৰ পটেনচিয়েল এনাৰ্জি। পটেনচিয়েল এনাৰ্জিৰ একচুৱেলি ইয়াৰ বহুত ফৰ্মুলা আছে। তুমি যি পটেনচিয়েল এনাৰ্জি লোৱা, যদি তুমি গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি লোৱা, যাক অসমীয়াত মাধ্যাকৰ্ষণিক স্থিতিশক্তি বুলি কোৱা হয়, তেতিয়াহ'লে বেলেগ ফৰ্মুলা হ'ব। যদি স্প্ৰিং পটেনচিয়েল এনাৰ্জি লোৱা, স্প্ৰিঙৰ কাৰণে যিটো স্থিতিশক্তি আছে তাৰ কাৰণে আকৌ বেলেগ ফৰ্মুলা হ'ব। আমি যিকোনো এটা ফৰ্মুলা লৈ হ'ল, আমি ল'ম মাধ্যাকৰ্ষণিক স্থিতিশক্তি। বিকজ সেইটো বস্তু আকৌ তোমালোকে ফাৰ্ষ্ট ইয়েৰত পঢ়িব পাবা, যিটো তোমালোকৰ মাধ্যাকৰ্ষণৰ চেপ্টাৰ আছে, চেপ্টাৰ নাম্বাৰ 8 আগৰ পুৰণা কিতাপৰ কাৰণে, আৰু নতুন কিতাপৰ কাৰণে চেপ্টাৰ নাম্বাৰ 7। লগতে তোমাৰ স্প্ৰিঙৰ কাৰণেও তোমালোকে এই বছৰ কিবা অলপ শিকিব পাৰিবা। একচুৱেলি স্প্ৰিং পটেনচিয়েল এনাৰ্জি তোমালোকে পাবা। আমি এটাই লৈ থওঁ, এইটো হৈছে মাধ্যাকৰ্ষণৰ স্থিতিশক্তি, যাক আমি গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি বুলি কওঁ। হা, এইটো ইয়াৰ এম জি এইচ, এম মানে হৈছে তোমাৰ মাছ, মাছৰ কাৰণে ডাইমেনশ্যন এম আহিব। জি মানে হৈছে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি, মানে মাধ্যাকৰ্ষণিক ত্বৰণ, তাৰ কাৰণে আকৌ আমি ইতিমধ্যে ওলাই থৈ দিছোঁ ত্বৰণৰ কাৰণে এল টি টু দি পাৱাৰ -2। এইচ মানে হৈছে উচ্চতা মানে হাইট মানে হৈছে দৈৰ্ঘ্য নাইবা লেন্থ, গতিকে আকৌ এল এ আহিব। গতিকে এইখিনি আকৌ কৰিলে এম এল স্কুৱেৰ টি টু দি পাৱাৰ -2 পাবা। আশা কৰোঁ বুজিব পাৰিছে এইখিনি বস্তু, ঠিক আছে, অ'কে।
তাৰপিছত আমি নেক্সট কৰিম পাৱাৰ। পাৱাৰ মানে অসমীয়াত হৈছে ক্ষমতা। পাৱাৰৰ ফৰ্মুলাটো হৈছে W/T, কাৰ্য বাই সময়, W/T বা এনাৰ্জি বাই টাইম, শক্তি বাই সময় বা কাৰ্য বাই সময়, ৱৰ্ক বাই টাইম অৰ এনাৰ্জি বাই টাইম। ঠিক আছে, এতিয়া ৱৰ্কৰ কাৰণে আমি ডাইৰেক্টলি মুখস্থ ৰাখিব নালাগে কেতিয়াও। ৱৰ্ক মানে হৈছে ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ, F/D, ডিভাইডেড বাই টাইম। ফ'ৰ্চ মানে হৈছে নিউটনৰ দ্বিতীয় গতি বিষয়ে সূত্ৰ লগাই দিওঁ, F=ma। ma দি থাকিব আৰু t থাকিব। m মানে হৈছে মাছ, গতিকে মাছৰ কাৰণে এগেইন কি আহিব ডাইমেনশ্যন, মাছৰ কাৰণে m আহিব। a মানে হৈছে এক্সিলাৰেশ্যন, l t⁻², হ'ব। d মানে এগেইন ডিষ্টেঞ্চ হয়, ডিষ্টেঞ্চ মানে দূৰত্ব, তাৰ কাৰণে আকৌ l আহিব, হয়নে। t মানে টাইম হয়, গতিকে আকৌ t আহিব তলত। গতিকে গোটেইখিনি যদি একেলগে কৰোঁ, ওপৰত l দুটা আছে, গতিকে l² হ'ব। t⁻² ওপৰত আছে, তলত আকৌ t এটা আছে, দেখিছা। এইটো ওপৰত লৈ গ'লে আকৌ এইটো কি হ'ব, t⁻1 হৈ যাব, বুজি পাইছা। এইটো ওপৰত যদি লৈ যাওঁ, গতিকে t⁻³ হ'ব। আশা কৰোঁ বুজিব পাৰিছা বস্তুখিনি, ঠিক আছে। হ'ল। তাৰপিছত পাৱাৰৰ পিছত আমি নেক্সট প্ৰেছাৰ কৰিম। প্ৰেছাৰ মানে হৈছে চাপ। প্ৰেছাৰৰ ফৰ্মুলাটো আছিল F/A, ফ'ৰ্চ পাৰ এৰিয়া। ফ'ৰ্চৰ কাৰণে F=ma বহাই দিয়া। এৰিয়া মানেতো জানাই, এৰিয়া মানে a। এতিয়া m মানে হৈছে এগেইন মাছ নাইবা ভৰৰ কাৰণে আকৌ m আহিব। a মানে হৈছে ত্বৰণ নাইবা এক্সিলাৰেশ্যন, তাৰ কাৰণে l t⁻²। তাৰপিছত a মানে হৈছে এৰিয়া নাইবা কালি, এৰিয়াৰ কাৰণে l² আহে, তোমালোকে ইতিমধ্যে ওলাই থৈ দিছা, হয়নে। গতিকে এইখিনি যদি কৰোঁ, তেতিয়াহ'লে এই এলৰ লগত ইয়াৰ স্কুৱেৰটো কাটা যাব, কাৰণ বুজি পাইছা, কাটি কৰিলে। তেতিয়া m, এই এলটো তলত এটা এল থাকিব, এলটো ওপৰত লৈ গ'লে l⁻1 থাকিব আৰু t⁻² থাকিব, বুজি পাইছানে। ৰ'বা আৰু এবাৰ দেখাই দিছোঁ বস্তুটো, চাবা। ওপৰত কি থাকিল, m থাকিল, l থাকিল, t⁻² থাকিল আৰু তলত থাকিল অকল l², হয়নে। কাটি কৰিলে স্কুৱেৰত কাটিলে কি থাকিব, এটা l থাকিব, বুজি পাইছা। এতিয়া তলৰ এলটো যদি ওপৰত নিওঁ, m, l⁻1 হৈ যাব, আৰু ইতিমধ্যে t⁻² এটা আছে, সেইকাৰণে এইটো বস্তু পাম। আশা কৰোঁ বুজিব পাৰিছা, ঠিক আছে। অ'কে, হ'ল। তাৰপিছত নেক্সট চাবা, নেক্সট ইলেক্ট্ৰিক চাৰ্জ। যাক আধান বুলি কোৱা হয়। ফৰ্মুলাটো হ'ল Q=IT। I মানে হৈছে ইলেক্ট্ৰিক কাৰেণ্ট নাইবা প্ৰবাহ, বিদ্যুৎ প্ৰবাহ, তাৰ কাৰণে আমি ইতিমধ্যে লিখি দিছোঁ a আহে। মনত ৰাখিবা, বিদ্যুৎ প্ৰবাহৰ কাৰণে ডাইমেনশ্যন a আহে, হা। আৰু t মানে সময়, গতিকে t আহিব। গতিকে অভাৰঅল যদি কৰোঁ, তেতিয়াহ'লে a_t আহিব। মনত ৰাখিবা, বিদ্যুৎ প্ৰবাহৰ কাৰণে নাইবা ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে ডাইমেনশ্যন আহে a_t, ঠিক আছে। অ'কে, তাৰপিছত নেক্সট কৰিম আমি ইলেক্ট্ৰিক পটেনচিয়েল ডিফাৰেঞ্চ, যাক অসমীয়াত বিভৱ ভেদ বুলি কোৱা হয়। পটেনচিয়েল ডিফাৰেঞ্চ, ইয়াৰ কাৰণে ফৰ্মুলা তোমালোকে ক্লাছ 9 নাইবা 9তে পাইছা, ক্লাছ 9ত পাইছা। V=W/Q, ৱৰ্ক বাই চাৰ্জ, কাৰ্য বাই আধান, এইটো পাইছা তোমালোকে, হয়নে। গতিকে ৱৰ্কৰ কাৰণে আকৌ ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ লিখিম, আৰু কিউৰ কাৰণে কি লিখিম, I×T বুলি লিখিম। অলপ আগতে ফৰ্মুলা লিখিছোঁ নহয়, এইটো Q=IT, এইটো বস্তু লিখি থৈ দিছোঁ নহয়, হয়নে। গতিকে এইটো কি কৰিম, ইয়াতে বহাই দিম, ঠিক আছে। এতিয়া ফ'ৰ্চৰ কাৰণে আকৌ F=ma বহাই দিম, D আছে D, I T, ঠিক আছে। এতিয়া এমৰ কাৰণে ডাইমেনশ্যন, m মানে মাছ হয়, মাছ আহিল। a মানে হৈছে ত্বৰণৰ কাৰণে l⁻², d মানে হৈছে ডিষ্টেঞ্চৰ কাৰণে এগেইন l আহিব। I মানে হৈছে ইলেক্ট্ৰিক কাৰেণ্ট, গতিকে a আহিব। t আছে, t মানে সময়ৰ কাৰণে এইটো আহিব, পাইছা বুজি। এতিয়া এই গোটেইখিনি যদি লগাওঁ, তেতিয়াহ'লে কি হ'ব, m আহিব, l দুটা আছে, ওপৰত l² আহিব, তলত এটা t আছে, ওপৰত ইতিমধ্যে t⁻² আছেই, হয়নে। মানে ওপৰত যদি ভালকৈ চোৱা, ৰ'বা, টিৰ কাৰণে যদি চোৱা, টি ওপৰত আছে t⁻², তলত t আছে, এইটো ওপৰত গ'লে আকৌ t⁻1 এটা এক্সট্ৰাকৈ আহি যাব, হয়নে নাই, বুজি পাইছা। গতিকে টোটেল t⁻³ হ'ব, বুজি পাইছানে। সেইকাৰণে t⁻³ হ'ব, আৰু এটো তলত আছে, ওপৰত গ'লে a⁻1 হৈ যাব, বুজিব পাৰিছানে বস্তুখিনি।
তোমালোকে পজ কৰি পেলাই চাই ল'বা তাৰপিছত নেক্সট হ'ব মষ্ট প্ৰবেবলি 14 হ'ব 14 হ'ব ৰেজিষ্টেন্স যাক অসমীয়াত ৰ'দ বুলি কোৱা হয় অহমছ লৰ পৰা আমি পাইছোঁ আমি ক্লাছ 9তে অহমছ ল পঢ়িছোঁ হয়নে অহমছ ল R = V/I হয় অহমছ লৰ পৰা হয়নে পালা বুজি এতিয়া ভিৰ কাৰণে এগেইন কি কৰিম ভিৰ কাৰণে আমি ডাইৰেক্টলি মনত নাৰাখোঁ এইবিলাক আমি আকৌ কৰিম বস্তুখিনি কাৰণ তেতিয়াহে আমি শিকিব পাৰিম বস্তুবিলাক হয়নে গতিকে V = কি হ'ব W/Q এইটো আছিল ভিৰ ফৰ্মুলা এইটো এতিয়া ওপৰত যদি এনেকৈ ফ্ৰেকশ্যন থাকে নাইবা ভগ্নাংশ থাকে তেতিয়াহ'লে তলত ডাইৰেক্টলি নামি আহে মনত ৰাখিবা Q আৰু I হ'ব এতিয়া W মানে হৈছে কাৰ্য W ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ লিখিম Q মানে হৈছে IT হয়নে এটা I কাষত আছে গতিকে আৰু এবাৰ I টো লিখিছোঁ পালা বুজি ফ'ৰ্চ মানে হৈছে F = ma ন দি তলত I দুটা আছে সেইকাৰণে I² T বুলি লিখিম পালা বুজি এতিয়া M মানে হৈছে ভৰৰ কাৰণে আকৌ M আহিব ডাইমেনশ্যন A মানে হৈছে তোমাৰ ত্বৰণ গতিকে L(t⁻²) D মানে এগেইন লেন্থ হ'ব L আহিব তলত I আছে I ৰ কাৰণে A আহে স্কুৱেৰ থকা স্কুৱেৰ দিছোঁ T আছে T থকা T দিম পালা বুজি এতিয়া ওপৰত যদি চাব যোৱা M আছে L দুটা হৈ যাব L² হ'ব T এটা ওপৰত T⁻² আছে তলত আকৌ T এটা আছে দেখিছা গতিকে ওপৰত গ'লে T⁻³ হৈ যাব আৰু তলত S² আছে গতিকে ওপৰত গ'লে A⁻² হৈ যাব চ' আশা কৰোঁ বুজিব পাৰিছা চ' এইকেইটা আছিল আমাৰ ডাইমেনশ্যন ইম্পৰ্টেণ্ট ডাইমেনশ্যন যিকেইটা পৰীক্ষাত সোধাৰ চান্স আছে আৰু বেলেগ পাম বাৰু কিতাপখন পঢ়িলে তোমালোকে নিজেও কৰিব পাৰিবা বস্তুখিনি কিন্তু এনেকৈ ভাঙি বস্তুবিলাক শিকিব ট্ৰাই কৰিবা যে কৰে কেনেকৈ ময়ো এটাও ডাইমেনশ্যন মুখস্থ ৰখা নাই ময়ো এনেকৈ ভাঙি কৰি চাওঁ অলপ টাইম লাগে কিন্তু বহুত ফৰ্মুলা আমাৰ মনত থাকি যায় লগতে আমি শিকিব লগা বহুত বস্তু আমাৰ থাকি যায় গতিকে আশা কৰোঁ তোমালোকে এইখিনি বস্তু বুজিব পাৰিছা